হে গাইজ, ষ্ট্ৰেছ ৰিলিফ চেনেলটোলৈ আকৌ এবাৰ আপোনাক আদৰণি জনাইছোঁ। আজি লকডাউনৰ ষষ্ঠ দিনত লৈ আহিছোঁ মোৰ লকডাউনত কবিতাৰ 6 নম্বৰ কবিতাটো। তাৰ আগতে কৰোণাৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক, বিনা কাৰণত কোনো যাতে ঘৰৰ বাহিৰলৈ নাহে। ষ্টে হোম, ষ্টে ছেফ। নীলা, বৰষুণৰ টপ টপ শব্দত কাণ পাতি শুনিছিলোঁ তোমাৰ কথা। মুখতে মুখ থৈ আমাক ঢাকি আছিল তোমাৰ নীলা ছাতিটোৱে। ছাতিটোৰ নীলা ৰঙেৰে মোৰ ভাৱনাবোৰো নীলা হৈ পৰিছিল। তোমাৰ গালত থপকে আঁকি দিছিলোঁ এটি চুমা। তুমি লাজত গুচি গৈছিলা। ঠিক তোমাৰ দৰে বৰষুণ জাক লাজুক লাজুক হৈ ঘন হৈ পৰিছিল হৃদয়ৰ পৰা। আৰু তুমি কুচি মুচি সোমাই গৈছিলা মোৰ হৃদয়ত। সেই সময়তে আন্ধাৰ হৈ পৰিছিল। আৰম্ভ হৈছিল অমাৱস্যাৰ এটি শেষ নোহোৱা ৰাতি। গাইজ, কবিতাটো কেনে হ'ল জনাব। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কবিতাটো লাইক কৰিব আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব। আৰু যোৱাকালিৰ কবিতাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ।